Hey friends, স্বাগতম জনাইছো O পইণ্টৰ নতুন এটি ভিডিঅ' লৈ। Puja, 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 Puja. বন্ধুসকল, আগৰ ভিডিঅ'টোত আমি দেখুৱাই আছিলোঁ এটা দুৰ্গা প্ৰতিমা যিটো অলৰেডি তৈয়াৰ হৈ আছিলে, আৰু এতিয়া আমি চাম প্ৰতিমাটোক এটা প্ৰতিমা কেনেকৈ তৈয়াৰ হয় আৰু ইয়াত কেনে ধৰণৰ সঁজুলিবিলাক ব্যৱহাৰ কৰা হয়। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে। এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণৰূপে এটা দুৰ্গা প্ৰতিমাই হওক বা অন্য ধৰণৰ প্ৰতিমাই হওক কেনেকৈ তৈয়াৰ হয় সেয়াৰ ভিডিঅ' আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু কমেণ্টত জয় মা দুৰ্গা লিখিবলৈ নাপাহৰিব, আৰু পূজাত আপোনালোকে কাপোৰ ল'লে নে? তৈয়াৰ কৰা দৃশ্যটি আমি ডিব্ৰুগড়ৰ পৰা ফুটেজটো সংগ্ৰহ কৰিছোঁ। তেখেতলোকে মূৰ্তিটো বনাই থকা অৱস্থাত আমি ভিডিঅ'টি সংগ্ৰহ কৰি আনিছোঁ। চাওকচোন, কেনে পালে জনাবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব অনাগত ভিডিঅ'সমূহ পাবৰ বাবে। অৰ্থাৎ নেক্সট আমি ভিডিঅ' দুৰ্গা প্ৰতিমাৰ ওপৰতেই তৈয়াৰ কৰি থাকিম, আৰু আমাৰ ইউটিউবৰ শ্বৰ্টসমূহত আমি ইয়াৰ বিষয়ে আমি এই প্ৰতিমাসমূহৰ ভিডিঅ' আপলোড কৰি আছোঁ, আপোনালোকে তাতো চাব পাৰে। বন্ধুসকল, ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো টিপি অলপ ক্লিক কৰি ৰাখিব।